কোভিড বিধি মানি মাঘ বিহু উদযাপন কৰিবলৈ সাজু হৈছে ৰাজ্যবাসী। মন্ত্ৰী বিধায়কৰ গাতো লাগিছে বিহু। বিহুৰ বতৰত খালী বিধায়ক আবাস। দিছপুৰত নাই অধিকাংশ মন্ত্ৰী বিধায়ক। সমষ্টিয়ে সমষ্টিয়ে ভোগালীৰ আনন্দ। দিছপুৰৰ MLA হোষ্টেল প্ৰায় খালী। 126 জন বিধায়কৰ অধিকাংশই ভোগালীৰ বতৰত সমষ্টিলৈ যাত্ৰা কৰিছে। বিশেষ জৰুৰী নহলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উৰুকা আৰু বিহুৰ দিনটোত গুৱাহাটীতে থাকিব। মন্ত্ৰী পীযুষ হাজৰিকা, চন্দ্ৰমোহন পাটোৱাৰী, ইউজি ব্ৰহ্ম, কেশৱ মহন্ত, অতুল বৰা আদি নিজা নিজা সমষ্টিত থাকিব। বুধবাৰে বছৰটোৰ প্ৰথমখন কেবিনেট বৈঠকত অংশগ্ৰহণ কৰাৰ পিছত অধিকাংশ মন্ত্ৰী সমষ্টিলৈ উভতি গৈছে। অৱশ্যে মন্ত্ৰী বিমল বৰা গুৱাহাটীতে থকাৰ সম্ভাৱনা বেছি। মন কৰিবলগীয়া যে এইবাৰ উৰুকাৰ নিশা সম্পূৰ্ণ কোভিড প্ৰটকল মানি উদযাপন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছিল। ভেলাঘৰত কোভিডত আহি অসমীয়া যুৱকেতো আক্ৰান্ত হ'ব। আজি যে ভেলাঘৰত যে আক্ৰান্ত হ'ব, ভেলাঘৰতো অনা অসমীয়া নাহে, ভেলাঘৰতো অসমীয়াই আহিব আৰু কোভিডত আক্ৰান্ত অসমীয়া ল'ৰা ছোৱালীয়ে হ'ব। 31ৰ দিনা কোভিড কিমান আছিল, আজি কিমান কোভিড আছে? এতিয়া কোভিডৰ কাৰণেও এনেকুৱা কম্পিটিশ্যন হ'ব নেকি? নাই, আজি ৰাজ্যখনৰ কাৰণে দুখৰ কথা যে মানুহৰ জীৱনক লৈও মানুহে কম্পিটিশ্যন কৰে। যোৱাবাৰ যে আমি বিহু কৰিব দিছিলোঁ, 31 কৰিব দিয়া নাছিলোঁ। যোৱা বছৰ আমি 2020 চনত আমি যে 31 কৰিব দিয়া নাছিলোঁ, কিন্তু বহাগ বিহু যে আমি কৰিব দিছিলোঁ। এতিয়া আগত 1 জানুৱাৰীটো পৰিলে, পিছত ভোগালী বিহুটো পৰিলে। যদি উল্টা হ'লহেঁতেন তেতিয়াহ'লে ভোগালী বিহুটো কৰিব দিলোহেঁতেন, 1 জানুৱাৰীটো কৰিব নিদিলোহেঁতেন। ৰাজহুৱাভাৱে ভোজ ভাত খোৱাৰ বাবে সমালোচনা কৰিছিল মন্ত্ৰী ৰণোজ পেগুক। এতিয়া প্ৰশ্ন উঠিছে, মন্ত্ৰী বিধায়কে প্ৰটকল মানি উদযাপন কৰিবনে উৰুকা? সমষ্টিবাসীৰ পৰা সামাজিক দূৰত্ব বজাই ৰাখিব পাৰিবনে মন্ত্ৰী বিধায়কে? কোভিড আক্ৰান্ত নোহোৱাকৈ সুৰক্ষিতভাৱে ভোগালী উদযাপন কৰাটো সকলোৱে বিচাৰিছে। মই জ্যোতি ভূঞাৰ ৰিপোৰ্ট, প্ৰাগ নিউজ।